Hello friends, good morning. I am সকলোকে স্বাগতম আপোনালোকৰ ইউটিউব চেনেল তৃষ্ণা বিকাশ ব্লগ লৈ আৰু ৰাতিপুৱা আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু দেখিছে গোটেই গাটো খজতি মানে বিছা সবতে আমাৰ ৰঙা হৈ থকা দেখিব চাগে গোটেই গাটোতে ইয়াত বহুত বিছা হৈছে সৰু সৰু কুলা কুলা বিছাটো একদম ভৰি গৈছে বিছা অনাপতে ভিতৰলৈ আহি থাকে তাকে লাগিলে চাগে কৰবাত এতিয়া ধৰি আছে আৰু এয়া তৃষ্ণা এটাটো লাগিলে চাও খুজৈ আছে নে এই দেখা ৰঙা পৰি গৈছে ইমানে বিছা হৈছে মানে আপোনালোকে নকব আৰু কোৰ পৰা আহিছে কো গম পোৱা নাই এই দুজোমান গছ আছে তাৰ পৰা আহে চাগে দৰজাখন খুলি দিলে একদম সৰু সৰু বিছা পুৰ টুক 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 কৰি ভিতৰলৈ আহি থাকে আধা কিলো মাৰিলে বেছি আহিব লোকেল মুৰ্গী ল'ব কাৰণে আজি লোকেল মুৰ্গী খাওঁ এই ল'ব আহি গ'লো কালিৰ পৰা মানে একদম গাটো বেয়া ভাত পানী খোৱা নাই একদম দুৰ্বল হৈ আছে আজি বোলো লোকেল মুৰ্গী অকণমান জালুক দি তামাম দি দিম বুলি ভাবিছোঁ আৰু ইয়াত 450 টকা কিলো বোলে আমাৰ তাত কিমান আপোনালোকে জনাবচোন আমাৰ তাত বেছিয়ে হ'ব চাগে বহিয়ে ল'লোঁ আৰু ইয়াতে আৰু বহি লৈছে মানে মাংস ল'বৰ কাৰণে বেমাৰী হৈ একদম ফিনাই মিনাই গৈছে আৰু দেই দাড়ি চাৰিও কাটা দেখা নাই একদম তামাম জ্বৰ এই মুৰ্গীটো খালে কিজানি অকণমান ভাল হওঁ আৰু লোকেল মুৰ্গী খাই মানে শক্তি বঢ়াব মানে কিমান চামৰা অঁ চামৰা বেলটাই দিওঁ এইটো মানুহটো মানে হেৰি বঙালী মানুহ বঙালৈ আগৰ পৰা চিনাকি সেইকাৰণে কি বঙালীতে কয় আৰু আমাকো ভাবে বঙালী বুলি হেল্ল' এভৰিৱান আৰু এতিয়া মাৰ্কেটৰ পৰা আহি পালোহি আৰু এতিয়া মই বনাই আছোঁ এয়া লোকেল চিকেন মানে ৰেডি কৰি আছোঁ এইবিলাক চব কাটি কুটি লওঁ আজি বোলে জালুক দি বনাব লাগে জালুক চিকেন তাকে এতিয়া বস্তু ৰেডি কৰিছে মানে ভাত বহাই দিলোঁ আৰু এতিয়া মই চব এইখিনি ঠিক ঠাক কৰি লওঁ মানে কাটি কুটি লওঁ এইডালৰ কাৰণে ফোন কৰি আছিলে কি অৰ্ডাৰ ধেই দিছোঁ নহয় বস্তুটো কি আছে চাওঁ বা এইটো আনবক্সিং মানে এইটো মালটো মজা লাগিছে ময়ো পিন্ধিব পাৰিম দেই এইটো দুইটাই পিন্ধিব পাৰিম বুজিছা ল'ৰা ছোৱালী দুইটাই পায় এইটো শ্লিপ কিমান ঘণ্টা এইটো হাৰ্টবিট এতিয়া ষ্টাৰ্ট হ'ব হাৰ্টবিট কমি গ'লে আৰু দৌৰি গৈ হস্পিটেলত ভৰ্তি হৈ গ'লেই হ'ল আৰু গুড ইভিনিং এভৰিৱান আৰু এতিয়া হ'ল সন্ধিয়াৰ 5টা বাজিছে আৰু বাহিৰত চাওঁ পুৰা বৰষুণ পৰি আছে আৰু আয়ান ছাতিলৈ ক'ত যাবা মিণ্টু ঘৰত আচ্ছা আৰু আয়ান মানে সদায় গ্ৰাউণ্ডত যায় এইটো সময়ত আৰু আজি যিহেতু বৰষুণ পৰিছে সি মানে লগৰটোৰ ৰুমত যায় বোলে আৰু ময়ো ভাবিছোঁ লগৰ যদি ৰুমতে যাওঁ তেনেহ'লে তাত গৈ লগ পাই আছোঁ ভিডিঅ'টো চাই থাকিব क्या कर रही हो वाह वाह ठंडी में पकौड़ी আৰু তাই পকৰি খাবৰ কাৰণে মাতি আছিলে মানে মই এতিয়া গম পাইছোঁ ফোন কৰি মাতি আছে সেই মানে পকৰি বনাই আছে সেইকাৰণে ফোন কৰি আছিলে এই আইডিয়া क्या खा रही हो ये बीच में बना भात क्यों रही हो बनाओ ये नहीं आ रहा है किसका पकौड़ी है ये अनियन का अच्छा खा देखने से बहुत अच्छा लग रहा है तुम खाओगी आइडिया खाओगी गरम है खा लिया बहुत टेस्टी है बहुत धुनिया बनाते हैं तुम भी खाओगे खाओ गरम है प्याज और पकौड़ा बनाते हैं मैंने बरखुण दिया ना है ना बारिश हो रहा है इसलिए बना रहा আৰু আমাৰ চাহ ৰেডি পাৰু স্পেচিয়েল পকৰা আৰু চাই আৰু এতিয়া আমি চাহ খাবলৈ বহিলোঁ দুইজনী এই বাচ্চাকেইটাই খেলি আছে এতিয়া চাহ খাই লওঁ খাওঁ A few moments later. এতিয়া বাহিৰত বহুত বৰষুণ আৰু আমি আহি ৰুম পাই গ'লোহি ফোন আহিছে কাৰোবাৰ তাৰপিছত এতিয়া ভাবিছোঁ অকণমান বৰষুণ পৰিমাণে অলপ কমিছে এতিয়া ভাবিছোঁ আমি অকণমান বাহিৰলৈ ওলাই যাওঁ সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে আমি সামৰিছোঁ আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকক আকৌ লগ পাম বাই বাই